গাইজ ওলালোঁ আৰু এক্সাম দিবলৈ এক্সাম মানে আপোনালোকেতো গম পায় এইচ ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সাম চলি আছে আজি আৰ্টছ ষ্ট্ৰীমৰ ইকনমিক্স আছে কি হ'ব এক্সাম ভগৱানৰ ওপৰতে আশা আৰু এতিয়া পেপাৰ কেনেকুৱা বা কাটিব এবাৰ ইংলিছৰ পেপাৰটো ইমান হাৰ্ড কাটিছে কি ক'ম আৰু গোটা চেছ একদম আজি ইকনমিক্স আছে কি হয় আমাৰ এক্সাম পৰিছে লেডু কলেজত আপোনালোকক দেখাম হা কলেজখন মানে মোবাইলটো লৈ যাব নিদিয়ে বাৰু ভিতৰত তথাপিতো বাহিৰৰ পৰা দেখুৱাম আৰু কলেজখন কেনেকুৱা এইখন গাইজ লেডু কলেজ আমি তাৰ পাছফালেও আছে আমি তাত এক্সাম দিওঁ এইকেইটা আমাৰ কলেজৰ ষ্টুডেণ্টকেইটা ছোৱালীবিলাক পঢ়ি আছে গাইজ এতিয়া বাই এক্সামৰ পাছত লগ পাম আৰু একেবাৰে 2,000 years later. Hi everyone. আহি গ'লো এক্সাম দি সে হেল্ল' বেয়া লাজুকী ছোৱালীবোৰ আমাৰ পাৰ্টনাৰকেইটা আছে গাইজ আজি ইকনমিক্স এক্সাম কষ্টমছে এনেকুৱা মানে ইণ্টাৰেষ্টিং এক্সাম নহয় কি ক'ম আৰু এইবাৰ আমাক কি বুলি কয় এইটো আমাৰ অসমৰ হেৰি ন অসমৰ বৰ্ডটোৰ নাম কি আছিলে সেৱা বৰ্ড নহয় দে আমি SEC নে কি বুলি কয় সেইটো বৰ্ডত এক্সাম দিছোঁ CBSE নহয় ইমান লেতেৰা পেপাৰ কাটিছে কোনোৱে পোৱা নাই চাগে ইমান লেতেৰা পেপাৰ मैं क्या करूँ फिर जॉब छोड़ दूँ এই মহাশয়জনীয়ে পাৰিছে হেনো কি ক'ম আৰু চোকা ছোৱালী কথা আমিতো গাধা ল'ৰা মহোদয় নহয় মহাশয়নী সন্মানপূৰ্বক বিনীত নিবেদন বুলি কৈ দিয়ে গাইজ এতিয়া গৈ আছোঁ আমি ফাংচন এট জাগুন আমাৰ প্ৰিয় জনপ্ৰিয় সংগীত কি বুলি কয় এইটো জনপ্ৰিয় গায়ক বুলি কয় ন গাইজ নাজানো মাফ কৰি দিব দেই মানে উল্টা পুল্টা ওলাই যায় আৰু বিপিন চাওদাং আহি আছে গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো বিপিন চাওদাঙৰ এটা দুটা গান শুনাবলৈ চেষ্টা কৰিম যদি পাৰোঁ অ'কে এতিয়া বাই একেবাৰে জাগুনত গৈ লগ পাম চাগে তেতিয়ালৈকে সন্ধিয়া হৈ যাব হাই গাইজ বাই গ'লোহি আমি ফাংচন এইটো ষ্টেজ বিপিন চাওদাং আহিব এখন ষ্টেজতে আজি নহয় ভাই কোন কোন আহিব হেনো গায়ক মই যে ইমানকৈ নাজানো বাৰু বিপিন চাওদাং নামটো শুনিছোঁ আৰে মই শুনিছিলোঁ যে বিপিন চাওদাং আৰু কিবা কি কলিতা আছিলে কস্তুৰী গগৈ আৰু কি জানে লোহিত গগৈ ছোৱালীবোৰ কিন্তু মাল আহিছে কিন্তু চাবনি আপোনালোকেও বৰ ধুনীয়া ধুনীয়া ছোৱালী বনাইছে কিন্তু A few moments later. গাইজ বিপিন চাওদাং আহি পাই গ'লহি আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম বহুত মানুহ আছে ইয়াত মানুহে শান্তিত থাকিব পৰা নাছিলে কোনো অসমৰ খিলঞ্জীয়া মানুহে শান্তিত থাকিব পৰা নাছিলে সকলোৰে বুকুত ধুই জ্বলিছিলে আনকি আমি গান গোৱা মানুহ আমি সহ্য কৰিব পৰা নাছিলো আমি সেইকাৰণে লিখিছিলো এটা গান সেই গীতটোকে গাব বিচাৰিছোঁ মই এতিয়া কিন্তু মই কৈছোঁ হয় মই এই গামোচাখন ভাল পাওঁ অসমীয়া ৰাইজে ভাল পায় এই জাগুনবাসী ৰাইজে ভাল পায় নে গামোচাখন হয় হাজাৰ হাজাৰ চিঞৰ বিভিন্ন জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া মানুহ আমাৰ খিলঞ্জীয়াসকল আছে গতিকে এই চিনেমাৰ গামোচাখনক সকলোৱে ভাল পায় কিন্তু আপোনালোকৰ ফালে ৰাইজ আমাৰ কেইজনমান সাংবাদিক আছে সন্মানীয় সাংবাদিক আপোনালোকৰ ফালে কেমেৰা টুৱাই থৈ দিছে আপোনালোকে সঁচাকৈ গামোচাখন ভাল পায়নে গতিকে ৰাইজ আপোনালোকে জনাই দিয়ক আপোনালোকে ভাল পায় কেনেকৈ জনাব মই গীতটো গাই জনাম আপোনালোকে আপোনালোকৰ হাতত এটা এটা মোবাইল আছে প্ৰত্যেকে নিজৰ নিজৰ মোবাইলটো অকণমান জ্বলাই দিয়ক হোৱাটছআপ ফেচবুক সদায় খেলি থাকে অকণমান নিজৰ হাতত থকা মোবাইলটো টৰ্চ লাইটটো অকণমান জ্বলাই দিয়ক হয় চবফালে জ্বলি আছে
আমাৰ লাইটমেন আছে, ডেকালা লাইটমেন সকল আছে। এই লাইটবিলাক অন্ধকাৰ কৰি দিয়ক, লাইটবিলাক অফ কৰি দিয়ক। চবফালে বন্ধ কৰি দিয়ক। কেনেকৈ বন্ধ কৰিব পাৰি লাইটবিলাক? এই লাইটমেন কেইজনক বুজাই দিয়ক, লাইটবিলাক অফ কৰি দিয়ক। হাজাৰ হাজাৰ লাইট জ্বলি আছে, অসমীয়া জাগি আছে, আৰু জাগিব, আৰু জাগি আছে, আৰু জাগিব। হাজাৰ হাজাৰ লাইট, প্ৰত্যেকৰ হাততে এটা মোবাইল আছে, সকলোৱে জ্বলাই দিয়ক ৰাইজ, গোটেই বিশ্বৰে দেখাওক। গোটেই বিশ্বই জানিব এই বেজ কছাৰী সাংস্কৃতিক সমাৰোহত তথা অধিৱেশনত কি কাণ্ড হৈছিলে অসমীয়া জাতিৰ। অসমীয়া জাতিয়ে দেখাই দিছিলে আমাৰ এই স্বাভিমান, এইখন যে গামোচাখন আমাৰ কিমান সন্মান। কিংকতকো বিৰোধ কৰিছিলো আমিও, আৰু সেইকাৰণে লিখিছিলো এটি গান। বরণী আগে খন জাতীয় পতাকা, আমার জাতীয় পতাকা, তোর গাথে পিধাগে ঝুমকা ফুল, এমগারি হবে খেলা, মনি মরমে বুলুয়া, আর এখন কাপুর হলো ধনী, আরে ভাই দিয়া আমার বায়ে বই দিয়া, শান্তি করে বই দিয়া আমার এখানে গো ফুলাবে গামোচা, এখানে গো ফুলাবে গামোচা। Dice, en un gamosa si la montago, y los ay, los esa colita, muy nunca en un gamosa si la montago, y los ay, los esa colita, muy nunca Oh,
Hey!